এয়া ৰাহুল গান্ধী ডাঙৰীয়া 12 বজাৰ মাজেৰে পাৰ হৈ গৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। এয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে নগাঁৱৰ পৰা মৰিগাঁৱলৈ ৰাওনা হৈছে। আমাৰ 12 বজাৰ মাজেৰে পাৰ হৈ গৈছে। কিন্তু 12 বজাত বহু কংগ্ৰেছৰ যুৱক আৰু তেখেতৰ অনুগামীসকলে 12 বজাত ৰখি আছিল। 3জন 42ৰ শ্বহীদ আছিল। এই 3জন 42ৰ শ্বহীদৰ তেখেতে শ্বহীদত মাল্যৰ্পণ কৰিব খুজিছিল, কিন্তু সুবিধাখন দিয়া নহ'ল। কাৰণ এইখন চৰকাৰে ইতিমধ্যে কাকো চিনি নাপায়, দেশৰ জনতাক চিনি নাপায়, দেশৰ নাগৰিকক চিনি নাপায়। তেখেতৰ নিজৰ যি মৰ্জিমতে কাম কৰি আছে। মুঠবত কেৱল তেখেতে এতিয়া এই মুহূৰ্তত বিজেপি চৰকাৰখনে মিথ্যাচাৰ আশ্ৰয় লৈছে। তেখেতে সকলে ভয় খাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই কিজানি অসমত যি ন্যায় যাত্ৰা চলি আছে, এই যাত্ৰাত কিজানি তেখেতসকলৰ ক'ৰবাত কুঠাঘাত হ'ব পাৰে। গতিকে এনেকুৱা কিছুমান বিষয়তে আজি ৰাহুল গান্ধী ডাঙৰীয়াক অসমৰ বিভিন্ন প্ৰান্তত তেখেতক আলোচনাত ভাগ ল'ব দিয়া হোৱা নাই, ৰাইজৰ মতামত ল'বলৈ সুবিধা দিয়া হোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাব খুজিছোঁ। মই কোনো ৰাজনৈতিক দলৰ নহয় যিহেতু, গতিকে আপোনালোকে চাওক। যেতিয়া এয়া হিটলাৰী শাসন চলি আছে, এই হিটলাৰী শাসন আপোনালোকেই বন্ধ কৰিব লাগিব। শোষণ লুণ্ঠন চলাই আছে এখন চৰকাৰে। এই চৰকাৰখনক কঠোৰ সমালোচনা কৰিছোঁ মোৰ ব্যক্তিগতভাৱে। গতিকে আপোনালোকে সকলোৱে এই চৰকাৰখনক এবাৰ দেখুৱাই দিয়ক, যাতে চৰকাৰখনে পুনৰ এনেকুৱা কাম কৰিবলৈ যাতে ভয় খায়। তাৰ বাবে আপোনালোকে জনসাধাৰণে এই বিষয়সমূহ আপোনালোকে চালি জাৰি চাব। বন্ধু বান্ধৱীসকল, মই কোনো ৰাজনৈতিক নেতা নহয়, বাৰে বাৰে কৈছোঁ। নিৰপেক্ষ হিচাপে আজি ভিডিঅ'টো দিবলৈ বাধ্য হৈছোঁ, কিয়নো যিখন চৰকাৰে অসমত শাসন চলাই আছে, এই চৰকাৰখনে বৰ্তমান আমাক শোষণ আৰু লুণ্ঠন কৰি আছে। গতিকে আপোনালোকে সেই যে আঁচনিসমূহৰ মাজত ভুল গ'ল। বন্ধু বান্ধৱীসকলে ৰাহুল গান্ধী ডাঙৰীয়াক আদৰিবলৈ সকলো ব্যৱস্থা চলি আছে। 12 বজাত চাওকচোন, সকলো ব্যৱস্থা চলি আছে বন্ধু বান্ধৱীসকল। কিন্তু দুখৰ বিষয়টো এই যে ৰাহুল গান্ধী ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত পাৰ হৈ গ'ল। কিন্তু আমাৰ অঞ্চলৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ, মৰিগাঁও জিলাৰ ওচৰে পাঁজৰে বটদ্ৰৱা জিলাৰ ৰহাৰ পৰা আহিছে, বহু দূৰ দূৰণিৰ পৰা আহিছে, বহু ৰাইজ আহিছে, তেখেতৰ অনুগামীসকল আহিছে। কিন্তু তেখেতক ইতিমধ্যে ইয়াত ৰখিব দিয়া নহ'ল। 3জনকৈ শ্বহীদক যি সন্মান কৰিব লগা আছিল, সেই সন্মানৰ পৰা বিৰত থাকিব লগা হ'ল। পুলিচ প্ৰশাসনে খুব তীক্ষ্ণভাৱে তেখেতক ইয়াৰ পৰা আঁতৰাই লৈ যোৱা হ'ল। গতিকে আপোনালোকক কি ক'ম আৰু দুখৰ বিষয়। শাসন চলি আছে, সেই শাসনৰ গাদীত থাকি ৰাহুল গান্ধী ডাঙৰীয়াক আমাৰ 12 বজাত নামিব দিয়া নহ'ল, বা অসমৰ বিভিন্ন ঠাইত নামিব দিয়া নহ'ল। ই আচলতে সমগ্ৰ অসমৰ কাৰণে এটা দুখৰ বিষয় হৈ পৰিছে। সি যোন দলৰ নেতাই নহওক কিয়, আচলতে মানুহৰ তেখেতৰ যিসকল অনুগামী আছিল, অনুগামীসকলক ধুনীয়াকৈ তেখেতৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিব, তাক সুবিধা দিব লাগিছিল। গতিকে এই সুবিধাটো এই চৰকাৰখনে দিয়া নহ'ল, এই চৰকাৰখনে দিয়া নাই। একনায়িত্ববাদীৰ যি শাসন চলাই আছে এই চৰকাৰখনে। এতিয়াও দেখিছে 12 বজাত ৰাহুল গান্ধী ডাঙৰীয়া ইতিমধ্যে পাৰ হৈ গৈছে। তাৰপিছতো 12 বজাত যথেষ্ট মানুহৰ সমাগম ঘটিছে, যথেষ্ট তেওঁৰ অনুগামী আছে ইয়াত। মই কোনো ৰাজনৈতিক দলৰ নহয়, তথাপিও আপোনালোকক এটা ইয়াৰ পৰা মেছেজ দিব খুজিছোঁ, যাতে এই স্বৈৰাচাৰী শাসনৰ পৰা যাতে এই স্বৈৰাচাৰী শাসন আপোনালোকে দেখুৱাই দিয়ক ভৱিষ্যতে, যে বিজেপি চৰকাৰখনে যেনেধৰণে স্বৈৰাচাৰী শাসন চলাই আছে, তাৰ বাবে মই আজি আপোনালোকক সমগ্ৰ দৃশ্য দেখাই দিলোঁ।